Guys, কি খবৰ? আজি এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। Ladies and gentlemen, are you ready? আজি ভিডিঅ'টো একদম মানে ধামাকাদাৰ হ'বলৈ গৈ আছে। মানে মই আজি লখিমপুৰ যাম আৰু এতিয়া মানে চুলি তুলি কাটি আহোঁগে অকণমান ন, একদম পুৰা চুলি তুলি দীঘল হৈ গ'ল। দাড়িও অকণমান কাটি দিওঁগে। দাড়িবিলাক এতিয়া কিছুমানে কয় চায়ানুম বুলি কয়, কিছুমানে কয় দাড়ি। এতিয়া নাজানো আৰু আপোনালোকে কমেণ্ট কৰি পিনি ক'বচোন কেনে এইবিলাক চায়ানুমি নে দাড়ি নে কি ক'বচোন একদম দেই। একদম মানে একদম আহি পাই গ'লো সেই চুলি কাটিবলৈ আহোঁতে মানে ছোৱালীজনী ভাগৰ বাৰ্থডে বুলি গম পালোঁ। এতিয়া মানে কি একদম বাইক দেখিছোঁ একদম আকাশ কলাধন চলাধন পালে নেকি নাজানো, মানে একদম গোটেই বাইক হৈ গ'ল। একদম ডিলাৰত সোমাই অহা নিচিনা লাগিলে মানে এনেকুৱা মানে নাজানো। আৰু লগতে মানে ছোৱালীজনী বাৰ্থডে সেইটো একদম নমতাকে খাব পালোঁ। এতিয়া গোটেই পৰা বহি আছে একদম ছোৱালীজনী কেইবছৰ হ'ল? 5 বছৰ। এতিয়া একদম ছোৱালীজনীয়ে কেক কাটিব কাটি দে Happy birthday to you. Happy birthday to you. Happy birthday Sophia. Aja patak khade. Nije khade. Ei de jamul patak. Hai boli. Sesena na khade mung mati sabli na mata ode. Nomo ta kaitne. Mung kon khade mung khade. Mung kon khade khambi baju robi baju. Ina kon batai kon hani bisang ke. Kon na to kon. Ta kon skill khai goli hu. Thoni ba laro kya thoni ba keke kya ni roki asle ei eta কাটি লওঁ এতিয়া পটককৈ। এতিয়া চুলি তুলি কাটি লৈছোঁ একদম মোক আকাশ যা একদম মোক ডিব্ৰুগড় ষ্টাইলত কাটি দিব লাগিব দেই। কাটি দিব নাই? ডিব্ৰুগড় ষ্টাইলটো দেখিছে নাই? নহয় মুঠতে মোক ডিব্ৰুগড় ষ্টাইল পুৰা আজি কাটন লাগিবই। এইবিলাক একো নাজানো মই, মানে ইমান দিনে একদম মই ডিব্ৰুগড়তে মই কাটি আছিলোঁ হয় নাই, সেইটো কাৰণে একদম ডিব্ৰুগড়ে যাম বুলি ভাবিছিলোঁ। এতিয়া ইয়াতে হৈ গ'লে এতিয়া একদম ইমাৰ্জেঞ্চি কাম হৈ থাকিলে ন, সেইটো কাৰণে একদম ইয়াতে কাটি লওঁ আৰু দেই। কাটি পিনি দেখাই আছোঁ। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी। চুলি তুলি কাটি পিনি হৈ গ'লে এতিয়া পুৰা পইচা চইচা দিওঁ আৰু যাওঁগে আৰু এয়া দিওঁ আৰু পইচা এয়া লগ আকৌ বাকীবিলাক কমপ্লিট হোৱা গেলা 500 টকীয়া নহয়। এইটো মোৰ লখিমপুৰ যাবলৈ গাইছ একদম মই দুখীয়া হৈ আছো। 500 টকীয়াটো ৰাখি থলে নহ'ব। বেছি নহয়, আগতে চেলুনত गजब बेइज्जती है গাইছ এইটো একদম মই একদম ঘূৰ মিছা কথা, একদম এইটো কথা নহয়। মুঠতে এদিন মই চুলি কাটিছিলোঁ, সেইটো 30 টকা এটা আছিলে মাত্ৰ, তাকো 20 টকা এটা দি গৈছিলোঁ। 30 টকা এটা চিগনেচাৰ খাবলৈ লৈছিলোঁ, সেইটো 30 টকা আজি আপোনালোকৰ আগত মোৰ মান ইজ্জত চব খতম কৰি দিছে। এতিয়া যাবলৈ ওলাইছোঁ লখিমপুৰ। পুৰা গা চা ধুই হৈ গ'ল আৰু এতিয়া বেগ চেগ ফটা দেখি ইগন'ৰ কৰক, আমি গৈ থাকোঁ আমি লখিমপুৰ। এয়া একদম ভতিজাই কি আনিব লাগিব তোমাক লখিমপুৰৰ পৰা? চিপছ আৰু জুচ। বা জুচ খাই কেনেকে নাচে এবাৰ দেখাই দিয়া। মানুহে খং কেনেকে কৰে, খঙত খুজি দিয়া। চিপছ আনিবা বুলি কৈ দিয়া। আৰু হাঁহি পিনি কোৱা একদম পুৰা মাক মানে কিবা এটা খুৱাই দিছোঁ আৰু তাৰপিছত এয়া মা পৰীক্ষা দিবলৈ যাওঁ দেই। হা এয়া কৃষ্ণ আশীৰ্বাদ দিব আৰু এই ভগৱান এতিয়া ভালে কুশলে দি মানে য'লৈ গৈছে তাত একদম দি পিনি আহিব পাৰিলে হয় কাৰণে এইপিনে যাওঁ আৰু দেই। তাৰপিছত এইপিনে নবৌ বহি আছে। নবৌ কিবা এটা কয় দিয়ক। যোৱা ভালকে দিবা পৰীক্ষা। যাওঁগে যাদু বুলি কৈ দিয়া। Few moments later. এতিয়া দাদাৰ ৰুমলৈ গৈ আছো পটাপট। এতিয়া দাদাৰ ৰুমত গৈ পিনি এতিয়া আপোনালোকক দেখাই আছো। তাৰপিছত দেই এতিয়া দেৰি হৈ গ'ল আহি পোৱা। দাদাৰ ৰুমত গৈ পিনি আপোনালোকক দেখাই আছো। এতিয়া চব কাম হৈ গ'ল, কামবিলাক কৰি আহিলোঁ। এতিয়া মুঠতে দাদাৰ ৰুমত বোলে গাহৰি আনি থৈছে। এতিয়া গাহৰি আনি পিনি ভাতটো মাৰি দিয়াহে কথা আৰু দেই। ফাইনেলি গাইজ মানে একদম পাই গ'লো দাদাৰ ৰুম। একদম পুৰা মাংস বনাই আছে, মানে পুৰা একদম জলকীয়া দিছে। জলকীয়া দিলে কিবা এটা কয় দে আমাৰ ৰাইজক। জলকীয়া দিলোঁ মাংস বনাইছোঁ, গাহৰি মাংস। ৰাইজে সকলোৱে নাখায় কিন্তু আমি খাওঁ। মই ভাইটি আহিছে বনাইছোঁ মই অহাৰ কাৰণে মানে গাহৰি মাংস দিলে জ্বলা দিছে, মানে কাঁহৰ তালত থাকিব পৰা নাই। এতিয়া মানে অলপমান টাউনলৈ ওলাই যাওঁ, ভাত পানী খাই পিনি তাৰপিছত তাই দেখাই আছোঁ বলক। এডমিট আনিবলৈ গৈ আছোঁ এতিয়া মানে পুৰা টাউনলৈ গৈ পিনি এডমিটখন উলিয়াই আনোগৈ। মানে কাইলৈ পৰীক্ষা আছে, মানে মই চেডমিটেই নুলিয়ালোঁ, সেইটো কাৰণে এডমিটখন পুৰা ধুনীয়াকৈ উলিয়াই লওঁ। এতিয়া আপোনালোকক দেখাই আছোঁ বলক।
আপোনালোকক ডাইৰেক্ট কাইলৈ দেখাই আছো বাই বাই আজি বাই বাই কাইলৈ দেখাই আছো 1,000 years later. মৰ্নিং গাইজ কি খবৰ আজি একদম মানে মই পুৰা ওলাই ল'লো এতিয়া যাবলৈ মানে ৰেডি হৈ আছো আজি ক'লৈ গৈ আছো আপোনালোকক আপোনালোকেতো নাজানে আজি ব্লগ দেখাই আছো আপোনালোকৰ আজিকে কোনটো জেগাত গৈ আছো আপোনালোকে মই আমাৰ ভিডিঅ'টো একদম পুৰা চাই থাকক এক্সাইটেড হৈ কিনে আজি বিৰাট মজা লাগিব আজি দিনটো মানে আপোনালোকে চাই থাকিব দেই বেগ চেগ লৈ লৈছো আৰু তাৰপিছতে গৰম থাকিব নোৱাৰিলো যেনে তেনে মুখতে মহৰ কাৰণে বিপৰী পাতি সেই গেছ বিয়াত ডাঙৰ বিপদ এটাত পৰি গ'লো মই মোৰ জেনটো চেণ্টাৰ মানে লখিমপুৰৰ পৰা ডাইৰেক্ট 1 ঘণ্টা লাগে বুলি কৈছে এতিয়া মানে বাজিছে 9:15 এতিয়া পাওঁগে নাপাওঁ মানে একদম পুৰা ভয় লাগি আছে 10টা বজাৰ মানে ৰিপৰ্টিং টাইম এতিয়া কি হয় A few moments later. ফাইনেলি গাইজ একদম পৰীক্ষা চৰীক্ষা দি পিনি একদম আজৰি হৈ গ'লো আৰু কোনে কোনে পৰীক্ষা দিছে প্লিজ কমেণ্ট কৰি পিনি কৰিব তাৰপিছত ওচৰৰ দাদা এটা ঘৰতে ভাত খাই দিলোঁ আৰু এইখন কলেজতে মানে পৰীক্ষাটো দিলোঁ আৰু তাৰপিছতে এতিয়া বৰ এটা ভালো হোৱা নাই বেয়া হোৱা নাই আপোনালোকৰ কেনেকুৱা হৈছে কমেণ্ট কৰিব বা আহি পিনি পাই গ'লো এতিয়া পৰীক্ষা চৰীক্ষা দি পিনি কিবা এটা কৈ দিয়া আকৌ সোনকালে দাই পকাই চকা দি এই পালে সি দামো কিমান বস্তু দিলে দাই আহিলা বুলি ফিটাটো কেমান কৰিব দে দেই মানে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ কৈছে আৰু তাই মানে হেৰি কৈছে আৰু ভিডিঅ'টো বাই বাই কৈ দিয়া আমাৰ ৰাইজক বাই বাই চুমা এটা দি দিয়া আমাৰ ৰাইজক বাই বাই অতনো গৈ আছিলা বিচাৰি গৈ ফুৰালা জানো কিয়নো তুমি মোক বলিয়া